তো গাইস আজি চাবলৈ গৈছিলো চুপা চুপি সিনেমাখন কেনেকুৱা লাগিল পিছত কৈ আছো আৰু সিনেমাখনত এনেকুৱা এটা সাসপেন্স আছে কি কম আৰু আপোনালোকে এইটো ভিডিও লাষ্টলৈ চাওক সব কৈ আছো তো গাইস আজি বহুত বেছি হাঁহ খাবলৈ মন গৈ আছে সেইটো কাৰণে গৈ আছো আজি মৰিগাঁও চিনেমা হলত কিহৰ কাৰণে গৈ আছো গম পাইছে চাগে আপোনালোকে আৰু যোনে যোনে গম পোৱা নাই সিহঁতে ভাবিছে চিনেমা হলত হাঁহ কি বস্তু এইটো আকৌ সেই বুলি ভাবিলে চাগে আজি ৰিলিজ হ'ব চুপা চুপি আৰু ফাৰ্ষ্ট শ্ব' যিহেতু অসমীয়া চিনেমা আহিলে মই চাওঁৱে এইটো কাৰণে ঘৰৰ পৰা ওলাই দিলো বিচালে মই আৰু তেনেকৈ গৈ পাই গোটেইবিলাককে লগ পাই গলো চিনেমা হলত আৰু চিনেমা হলত একেলগে বহি চিনেমাখন উপভোগ কৰিলো আৰু চিনেমাখনত ইমানেই ভাল লাগিলে ইন্টাৰভেল কেনেকৈ আহি পালে গমেই নাপালো হাঁহ খাবহে মন গৈছে তেনেকৈ চাওঁতে চিনেমাও শেষ হৈ গ'ল আৰু গাইজ মই যে কৈছিলো ভিডিঅ'টোত ছাছপেন্স এটা আছে আৰু ছাছপেন্সটো কি মই কম নেকি মানে ইয়াতে অসমৰ ডাঙৰ এক্টৰ এজনেও এক্টিং কৰিছে যদি চিনেমা হলত আহে কোন সেই এক্টৰজন গম পাব আৰু এই চিনেমাখন যদি আপোনালোকে ভাবিছে ফেমিলি সহ চাব আহিম আৰামত চাব পাৰিব ফেমিলি সহ মানে চিৰিজখনতকে বহুত পৃথক এই চিনেমাখন আৰু আপোনালোকে হলত আহি ধুনীয়াকে চাই দিয়ক কি ধুনীয়া এটা ষ্টৰী আৰু তাতে মেছেজ কেইটামানো আছে আমিতো আজি হাঁহ খাই আহিলো আপোনালোকে হাঁহ কেতিয়া খাবলৈ যাব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি মিনি ব্লগটো ইমানে আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে বাই বাই